আৰু মই লৈ আহিছোঁ আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ'। মই কেইদিনমান আগতে দুযোৰ চাদৰ মেখেলা অৰ্ডাৰ কৰিছিলোঁ এটা কম্বো পেকত, আৰু সেইটো আজি আহি পাইছে। চ' মই ভাবিছোঁ সেইটো আপোনালোকৰ আগত আনবক্সিং কৰোঁ। বৰ্তমান সময় হৈছে সন্ধিয়া 7:30 আৰু মোৰ ৱেইট কৰিব অলপো ইচ্ছা নাই। চ' জলদি পেকেটটো খোলোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো হৈছে পেকেটটো, যিটো মই এতিয়া আপোনালোকৰ আগত খুলিম। চ' বলক জলদি খুলি লওঁ। মই এখন ব্লেড ব্যৱহাৰ কৰিছোঁ ইয়াত পেকেটটো কাটিবলৈ। পেকেটটো কাটাওঁতে খুব সাৱধান হ'ব লাগে, নহ'লে ভিতৰৰ কাপোৰত লাগি গ'লে কাপোৰটো বেয়া হৈ যাব পাৰে। আপোনালোকে ইচ্ছা কৰিলে কেঁচিও ইউজ কৰিব পাৰে। মই অৰ্ডাৰ কৰা চাদৰ মেখেলা দুযোৰৰ এযোৰৰ কালাৰ হালধীয়া আৰু এযোৰ হৈছে ৰঙা। আহক ফাৰ্ষ্টতে ৰঙাযোৰ চাই লওঁ। মই যিটো পিক চাই কাপোৰটো অৰ্ডাৰ কৰিছিলোঁ সেই পিকটো মই ছাইডত দি দিছোঁ, আপোনালোকক চাই ল'ব পাৰে মিলিছে নে মিলা নাই। মই পিকছত দেখুৱাৰ দৰে কাপোৰটো উজ্জ্বল হ'ব বুলি ভাবিছিলোঁ, কিন্তু অৰিজিনেলি কাপোৰৰ কালাৰটো সিমান উজ্জ্বল নহয়, বাট ৰেড হয়। ভালেই লাগিছে কাপোৰযোৰ। এইখন হৈছে চাদৰ। কাপোৰযোৰৰ সূতাটো কি মই ভালদৰে ধৰিব পৰা নাই, বাট পিয়'ৰ কটন নহয় সেইটো গম পাইছোঁ। ত' এইযোৰ গৰমত পিন্ধিবৰ কাৰণে সিমান সুবিধাজনক নহ'ব, ঠাণ্ডাত পিন্ধিবহে ভাল হ'ব। আপোনালোকেও যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। ফেচবুকত অনলাইন শ্বপিঙৰ বিভিন্ন পেজ আছে, তাত এইবিলাক কাপোৰ দেখাই থাকে, তাৰ পৰা অৰ্ডাৰ কৰিব পাৰি। ময়ো তেনেকেই অৰ্ডাৰ কৰিছিলোঁ, কিন্তু ইয়াৰে কেছ অন ডেলিভাৰী নহয়, পে'মেণ্টটো লগে দি দিব লাগে। অনলাইনত পে'মেণ্ট কৰাৰ পিছতহে কাপোৰটো আহে। আৰু এইখন হৈছে মেখেলা। মই প্ৰথমতে ব্লাউজ পিচটো নাথাকা বুলি ভাবিছিলোঁ, কিন্তু পিছত গম পালোঁ ব্লাউজ পিচটো মেখেলাখনতে সোমাই আছে। আহকতে হালধীয়া কাপোৰযোৰো এবাৰ চাই লওঁ। যিটো পিক চাই মই অৰ্ডাৰ কৰিছিলোঁ সেই পিকটো মই ছাইডত দি দিছোঁ, আপোনালোকে মিলাই চাব। কাপোৰযোৰৰ কালাৰটো সঁচাকৈ ভাল লাগিছে। এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো এইযোৰৰ এক্সট্ৰাকৈ কাটা আছে, আৰু ব্লাউজ পিচটোৰ কাপোৰো ভালেখিনি দিছে। ৰঙা আৰু হালধীয়া দুয়োযোৰ কাপোৰৰ ডিজাইনটো একে হয়, বাট কাপোৰৰ যিটো কোৱালিটি দুয়োটাৰে কিন্তু বেলেগ দিছে। হালধীয়া কাপোৰযোৰ ৰঙাযোৰতকৈ ভালেখিনি লাহি। আৰু এইখন হৈছে মেখেলা। আহক এতিয়া চাদৰখনো চাই লওঁ। এইখন চাদৰৰ ছাইডটোও চিলাই কৰা আছে, কিন্তু ৰঙাখনৰ চিলাই কৰা নাছিলে। এয়া চাই লওক, দেখাই দিছোঁ অলপ। কাপোৰ দুযোৰ মোৰ হিচাপত বহুত কম দামতে পালোঁ, সেইকাৰণে অৰ্ডাৰ কৰি দিছিলোঁ। দুযোৰ কাপোৰত আছিল 1350 টকা, অৰ্থাৎ পাৰ যোৰা মোৰ 675 কৰি পৰিছে। মই আগতে এনেকৈ চাদৰ মেখেলা অৰ্ডাৰ দি আনা নাছিলোঁ, এয়া মোৰ ফাৰ্ষ্ট টাইম হয়। চ' টেনশ্যন হৈ আছিলে, ভাবিছিলোঁ আহেনে নাহে, কি বা হয়। বাট অ'কে, আপোনালোকেও যদি কোনোবাই এনেকৈ চাদৰ মেখেলা অৰ্ডাৰ দিম বুলি ভাবি আছে তেতিয়াহ'লে এইটো ভিডিঅ' নিশ্চয় হেল্পফুল হ'ব। কাপোৰ দুযোৰৰ কোনযোৰ বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। চাদৰখন আৰু অলপ দীঘল হ'লে মই বেছি ভাল পালোঁ হয়। Hey guys, আজি ভিডিঅ'টো বেছি দীঘলীয়া নহয়, আৰু মই আপোনালোকক বিশেষকৈ দেখুৱাবও পৰা নাই, কিন্তু ভাবিলোঁ আনবক্সিং কৰোঁ যিহেতু আপোনালোকৰ লগতে শ্বেয়াৰ কৰি লওঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব। তেনেহ'লে আজিলৈ এৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে বাই।